Hello viewers, today we are going to play a game to whom we are emotionally attached. Actually it's digital game but still it works. তো বলক আৰম্ভ দাও। আপডেটটো পিছত দিম বাৰু, আপডেটৰ অপশ্যন আছিল। কেৰমত যাওঁ, কেৰমত যাই আমি খেলাম 5500টোত, তাতে 10,000 পোৱা যায় জিতলি। খাটলি কাঙাল আপনি খাটলি 5500টো যাব। তো খেলা বসছি আমার প্রেম ভাইৰ লগত। তো ঠিক আছে, মোৰ প্ৰথম ষ্ট্ৰাইক, মই প্ৰথম মাৰি উঠি অলপমান প্ৰফাইলটো ৰিভিউ কৰি দিম। আচ্ছা ষ্ট্ৰাইকটো নৰ্মাল। আচ্ছা আমি তেওঁ মাৰাক লাগি তোৰ প্ৰফাইলটো চাই দিওঁ অলপমান। 48% উইনিং ৰেট, ঠিক আছে, বিশেষ এটা মিডিয়াম আৰু। বহুত দিন কেৰাম খেলা নাই, আজি একদম পুৰা এনকে গুটি ভৰম জিংকে অসমীয়া গানত, মানে নতুন মিউজিক ভিডিঅ'ত গায়ক সময়। অসমীয়া গান, অসমীয়া মানে কি লাহে লাহে অসমীয়া আৰু ভোজপুৰী গান একে হ'ব ধৰিছে। খুব বেছি দুয়োটাৰ মাজতে ভাষাটোৰ পাৰ্থক্য। মোৰতো মাজে মাজে এনাই লাগে যে জুবিন দা আৰু পাপন দা যোৱাৰ পিছত না অসমীয়া গানত আৰু ধৰি ৰাখিব পৰা মানুহ নাই। মানে এনেকে ভূপেন দা, জয়ন্ত দাৰ আৰু বহুত আছে, বহুত লিজেণ্ড আছে। টাউন মানে যিখন সাম্ৰাজ্য বনাই থৈ গৈছে সংগীতত, সেইখন ধৰি ৰখা মানুহৰ বৰ্তমানতো বহুত অভাৱ দেখা গৈছে। আচ্ছা এটাও ভাল খেলছি, দুটা গুটি পকেট কৰলাকে, এইটো কিজানি হ'ব, নহ'ল। আচ্ছা তো কৰিছিলোঁ, এই অভাৱ দেখা গৈছে, কাৰণ এতিয়া মানুহটো যেনাই নহওক কি ফেশ্বন আহি গ'ল যি গানটোৰ মাজত গায়কটো শুনবা লাগব। লগালে গায়কটো যেনাই নহওক, মই ৰেচিষ্ট নহয়, মই এনেকৈ কোৱা নাই যে গায়কটো, কিন্তু যদি আপুনি নিজক নৱাজুদ্দিন ছিদ্দিকীৰ লগত লাগাব, মানে নিজকে নৱাজুদ্দিন ছিদ্দিকীৰ লগত তুলনা কৰে, আগে আপুনি ছিদ্দিকীৰ আধা হ'লেও মানে গুণটো আয়ত্ব কৰিব লাগিব না। তে এনাই যি নহয় আপুনি এটা সেই এক্সপ্ৰেশ্যন লৈ পেলাই গানটো গায়কটো সোমাব, আৰু গানতো সেয়ে হৈছে ক'ত ৰ'ব কৈ আছোঁ ইমাৰক, গানটো সেয়ে হৈছে মোৰ নাম হৰেণ, দেউতাৰ নাম চুৰেণ, ইটছ ইয়ৰ বয় হৰকান্ত, মোৰ নাম ভানু, মই বোম গান লেখবা জানো। গতিকে প্ৰব্লেম হৈ গৈছে বহুত, বেয়া লাগে দিয়কচোন বস্তুগিলা। এটা মানে ৰিফৰ্মৰ প্ৰয়োজন আছে। আমাক কিছুমান মাত ভাল মানুহ বহুত আছে, কিন্তু যিটো সৃষ্টি কৰিব পৰা ক্ষমতা না, এনেকৈ আমি এতিয়া মায়াবিনী গাওঁ, যিটো ইমোশ্যন লৈ গাওঁ, কাউৰী পৰে, যিটো মানে ফিলিং আহিছে এইগিলা গান শুনিলে। আৰু যিটো আৰু কি আছিল, জিলিকা জিলিকা তৰা আকাশৰে, গান আছিল এইগিলাখান না, গান আছিল আকৌ তাৰমানে। তো আজিৰ পৰা মই নাভাবোঁ এতিয়া হিট গান গেলা যি, হিট গান এতিয়াও আছে, কিন্তু এই হিট গান গেলা যি আজিৰ পৰা বেছি নাংকে 5 বছৰ পিছতো কোনোবাই শুনব, তো সন্দেহ আছে। গতিকে ৰিফৰ্ম লাগে আমাক বহুত সোনকাল। আচ্ছা যি কি নহওক, বেছি ইমোশ্যনেল হৈ গ'লোঁ। খেলাত আহোঁ আমি, খেলাত দিয়ৰে দুটা গুটি আছে। আচ্ছা তো প্ৰথম ৰেডটো পকেট কৰিলেও ভাল। গানে টেনশ্যনে নিদিলাক, হ'বই টেনশ্যন। যিটো আমাৰ সংস্কৃতি না, যিটো আমাৰ মানে গৌৰৱময় সংস্কৃতি, অকল সংস্কৃতি নহয়, এই গৌৰৱময় সংস্কৃতি বেয়া হাতত আজি। আৰু এটা প্ৰব্লেম আছে কিজানি, মানে আমাৰ এটা কামত মানুহ নাথাকে, মানে সকলোৱে কেৱল কি ৰাকুদাৰ দৰে গায়কো হ'ব। আচ্ছা খেলা মই জিতলোঁ এখনিতে। এটা মানুহে খালি গানতে সীমাবদ্ধ নাথাকে, মিউজিক ভিডিঅ'তো আহিব। আৰু আচ্ছা কোনোবা মই প্ৰিয়াংকী কাশ্যপক সেই কৰিলোঁ স্কেডুল, আচ্ছা মিউজিক ভিডিঅ'তো আহিব, সেই মানুহটোৱে এক্টিঙো কৰিব,
সেই মানুহটোৱে গানো গাব, সেই মানুহটোৱে ডেন্সও কৰিব, মানে চব বস্তু চব জেগাতে কৰিব লাগে, এটা জেগাত সীমাবদ্ধ নাথাকে, সেইকাৰণে বস্তুগিলা ফাল্টু হৈছে। গতিকে গেম আমাৰ এখিনিতে শেষ, অলপ গানৰ কথা কওঁতে হৈ গ'ল, তথাপিও খেলাখন আমি লাষ্ট টাইমত যাই দিছিলোঁ। গতিকে আৰু আমি এটা নেক্সট Q&A ছিজন ৰাখিম, গতিকে কিবা যদি প্ৰশ্ন আছে কমেণ্ট কৰি দিলেই হ'ল আপোনালোকৰ তলত, আমি ল'ম। আৰু গতিকে যদি ভাল লাগিল ভিডিঅ'টো অলপমান লাইক কমেণ্ট জানেইতো আপোনালোকে, আৰু সেয়ে আৰু নাকি, গতিকে নেক্সট ভিডিঅ'ত লগ পাম, টাটা।